নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ, য'ত আপুনি 50,000 নতুন চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব। আপোনালোকে কেনেদৰে 50,000 চাকৰিৰ কাৰণে আবেদন কৰিব, কি কি প্ৰক্ৰিয়া আছে, গোটেইখিনি ভিডিঅ'ৰ মাধ্যমত জনাই দিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমে আপোনালোকে ইয়াতে চাব পাৰে যিটো অসমৰ যুৱক যুৱতীৰ কাৰণে ভাল খবৰ এটা আহিছে। যিহেতু আপোনালোকে চবে গম পাই গৈছে যে অসম চৰকাৰে এটা নতুনকৈ আঁচনি স্কিম লঞ্চ কৰিছে, যাৰ নাম হ'ল CM ফ্লাইট স্কিম। CM ফ্লাইটৰ স্কিমৰ যিটো আপোনালোকৰ PDF আছে, PDFটো মই আপোনালোক দেখুৱাই আছোঁ। তাৰ আগতে মই ক'বলৈ বিচাৰি আছোঁ যে অসমত যিকেইটা নিবনুৱা ল'ৰা ছোৱালী আছে, যুৱক যুৱতী আছে, তেওঁলোকক জাপানলৈ পঠিওৱা হ'ব এইটো CM ফ্লাইট স্কিমৰ জৰিয়তে। CM ছাৰে ইতিমধ্যে সংবাদ মাধ্যমত জনাই দিছে, আপোনালোকে হয়তো গমেই পাই গৈছে। আৰু ইয়াতে যিটো ষ্টাৰ্টিং চেলাৰী হ'ব, চেলাৰীটো 2,50,000ৰ পৰা আৰম্ভ হ'ব। 2 লাখ, 2.5 লাখ, 3 লাখৰ পৰা আপোনালোকে চেলাৰী ষ্টাৰ্টিং পাই যাব, যিহেতু জবটো জাপানত হ'ব। কেনেদৰে আবেদন কৰিব গোটেইখিনি ভিডিঅ'ৰ মাধ্যমত জনাই দিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। পোনপ্ৰথমে আপোনালোকে এইটো এপ্লাই কৰিবলৈ হ'লে প্ৰথমে আপোনালোকক জাপানীজ লেংগুৱেজটো জানিব লাগিব। আৰু জাপানীজ লেংগুৱেজ শিকিবলৈ আপোনালোকে কি কৰিব লাগিব, এটা কোৰ্চ ল'ব লাগিব। কোৰ্চৰ যিটো টোটেল ফিজ হয়, ফিজটো 1,80,000 হয়। তাৰ পৰা আপোনালোকে যদি CM ফ্লাইটৰ স্কিমৰ জৰিয়তে এপ্লাই কৰে, তেনেহ'লে অসম চৰকাৰে 1 লাখ টকা ছাবচিডি দিব, মানে ফ্ৰী অফ কষ্ট আপোনালোকে ইয়াতে 1 লাখ টকাটো পাই যাব। তাৰপিছত যিটো জাপান চৰকাৰ আছে, জাপান চৰকাৰৰ ফালৰ পৰা 50,000 যিটো ছাবচিডি দিয়া হ'ব। আপোনালোকে যদি CM ফ্লাইটৰ জৰিয়তে এপ্লাই কৰে, এইটো ছাবচিডি আপোনালোকে পাই যাব। মানে 1 লাখ অসম চৰকাৰৰ পৰা, 50,000 জাপান চৰকাৰৰ পৰা, আৰু যিহেতু 30,000 আপোনালোকৰ বাকী থাকে, 30,000টো নিজে দিব লাগিব। আপোনালোকে যদি 30,000টো নিজে দিব নোৱাৰে একেবাৰে, তেনেহ'লে আপোনালোকে কি কৰিব, এক্সিছ বেংকৰ পৰা আপোনালোকে ইয়াতে লোন ল'ব পাৰিব। এই লোনৰ সুবিধাটো CM ছাৰে ইতিমধ্যে দি দিছে। গতিকে আপোনালোকে যদি ইয়াতে ইচ্ছুক হয় ট্ৰেইনিং ল'বৰ কাৰণে, জাপানীজ লেংগুৱেজৰ কাৰণে, তেনেহ'লে আপোনালোকে এইটো CM ফ্লাইটত এনৰোল কৰিব পাৰে। ট্ৰেইনিং যিটো ডিউৰেশ্যন থাকিব, সময়সীমা থাকিব, 10ৰ পৰা 12 মাহ ভিতৰত আপোনালোকে ট্ৰেইনিং কমপ্লিট হৈ যাব। আৰু ট্ৰেইনিংটো হ'ব নৰ্থ ইষ্ট স্কিল চেণ্টাৰ, গুৱাহাটী গড়চুকত হ'ব। আপোনালোকে যদি ইয়াতে এপ্লাই কৰিব খোজে, তেনেহ'লে 30,000টো নিজে দিব লাগিব। আৰু এক্সিছ বেংকে 30,000টো লোন দি আছে, চিম্পল ইণ্টাৰেষ্টত লোন দি আছে। ইয়াৰ যিটো PDF আছে, PDFটো মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াতে আপোনালোকে চাব পাৰিছে, চিফ মিনিষ্টাৰ ফৰেন লেংগুৱেজ ইনিচিয়েটিভ ফৰ গ্ল'বেল হিউমেন টেলেণ্ট, ইন শ্বৰ্ট CM ফ্লাইট বুলি কৈ দিয়া হয় এইটোক। বেকগ্ৰাউণ্ড কিহৰ কাৰণে, কেনেকৈ, ক'ত কি ধৰণে এপ্লাই কৰিব পাৰিব, গোটেইখিনি এইটো 6টা পেজৰ PDFত দিয়া আছে। PDFটো বহুত ডাঙৰ হয়, গোটেইখিনি পঢ়ি শুনাব নোৱাৰি ইয়াতে। আপোনালোকে যদি ইচ্ছুক হয়, এইটো PDF মই টেলিগ্ৰাম চেনেলত দি দিম। মই টেলিগ্ৰাম চেনেলত যিটো লিংক আছে ডেছক্ৰিপশ্যন বক্সত দি দিম, তাত গৈ আপোনালোকে এইটো চাব পাৰিব। আৰু আপোনালোকক মই জনাই দিওঁ, এইটো যিটো আবেদন প্ৰক্ৰিয়া, অনলাইন আবেদন এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। যেতিয়া ষ্টাৰ্ট হ'ব মই আপোনালোক জনাই দিম। যদিও ষ্টাৰ্ট হোৱা নাই, আপোনালোকে আৰু এটা ফৰ্ম চাব পাৰিব, যিটো আছাম ওমেন ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে চাব পাৰিব। আছাম ওমেন ইউনিভাৰ্চিটিয়ে এটা প'ষ্ট ওলাইছে, প'ষ্ট নহয়, আপোনালোকে স্কিল শিকিবৰ কাৰণে এটা কোৰ্চ ওলাইছে। আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব। কিন্তু যিটো মেইন লিংক 50,000 যিটো জব দিয়া টাৰ্গেট, সেইটো এতিয়ালৈকে এক্টিভেট হোৱা নাই। যেতিয়া এক্টিভেট হয়, মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমতে জনাই দিম। সেইকাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যিটো আছাম ওমেন ইউনিভাৰ্চিটিৰ পৰা আহিছে, মানে আছাম ওমেন ইউনিভাৰ্চিটিৰ পৰা যিটো কোৰ্চ দিয়া হৈছে জাপানীজ লেংগুৱেজৰ, তাৰো এটা অভাৰভিউ মই আপোনালোকক এইটো ভিডিঅ'তে দি দিম। গতিকে আপোনালোকেও যদি জাপানত গৈ জব কৰিব বিচাৰে, য'ত হেল্থ কেয়াৰ, তাৰপিছত আৰু বহুতখিনি ডিপাৰ্টমেণ্টত আপোনালোকে জব চাব পাৰিব, মই আপোনালোকক এবাৰ জনাই দিওঁ। যিটো ডিপাৰ্টমেণ্টত ভেকেণ্ট ছিট এতিয়ালৈকে খালী হৈ আছে, সেইবোৰ হ'ল আপোনালোকৰ ট্ৰান্সপৰ্টেশ্যন, তাৰপিছত হেল্থ কেয়াৰ, তাৰপিছত হস্পিটেলিটি, তাৰপিছত আপোনালোকৰ লজিষ্টিক্স। এইখিনি যিখিনি ভেকেণ্ট হৈ আছে জাপানত জব, সেইখিনিৰ কাৰণে তেওঁলোকৰ মেন পাৱাৰ দৰকাৰ হৈ আছে, কৰ্মচাৰী দৰকাৰ হৈ আছে, সেইকাৰণে নিয়োগ কৰি আছে। লগতে কেয়াৰ গিভাৰো আৰু নাৰ্ছিঙৰো আপোনালোকে পষ্ট ইয়াতে চাব পাৰিব। ইন টোটেল তেওঁলোকে টাৰ্গেট ৰাখিছে 50,000 পষ্ট দিবৰ কাৰণে। আৰু 50,000 একেবাৰে নহ'ব, এটা টাৰ্গেট ফুলফিল হ'লে আকৌ এবাৰ ষ্টাৰ্ট হ'ব, আকৌ এবাৰ ষ্টাৰ্ট হ'ব, তেনেকৈ কৰি 50,000টো তেওঁলোকে ফুলফিল কৰি দিব। আৰু এই বিষয়ে যিটো মেইন লিংকটো এতিয়ালৈকে আপডেট হৈ যোৱা নাই। আপডেট হোৱাৰ লগে লগে মই এটা ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তাৰ আগতে যদি কিবা কিবি সৰু মুৰা আপডেট হৈ থাকে, তেনেহ'লে মই হোৱাটছএপ চেনেলত দি দিম। হোৱাটছএপ চেনেলৰ লিংকটো মই ডিছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে জইন কৰি ল'ব পাৰে। সেইকাৰণে আছিল ইমানেই। ভিডিঅ' যদি ভাল লাগিছে লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং। ভিডিঅ' দেখাৰ বাবে ধন্যবাদ।